हेलो बंधुসকল आशा करो ভালেই আছে আহি গল আপোনালোকৰ এডমিট কাৰ্ড আপোনালোকে ইৰিগেশনত এপ্লাই কৰিছিলে হেটোৰ এডমিট কাৰ্ড আহি গৈছে আপোনালোকে হেটো কেনেকৈ ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকৰ পৰীক্ষা কিমান তাৰিখত হ'ব আপোনালোকক দেখুৱাম আপোনালোকে কেনেকৈ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব আহক তেনেহলে ইয়াৰ বাবে আপোনালোকে মই এটা লিংক দি দিম সেই লিংকটোত ক্লিক কৰি দিব দিয়াৰ লগে লগে আপোনালোকে এই ওয়েবসাইটত সোমাই যাব মই ক্লিক কৰিলো কৰাৰ পিছত মই এই লিংকটোত সোমাই গৈছো এই লিংকটো আপোনালোকে ডেসক্ৰিপচন বক্সত পাই যাব তাৰ পৰা আপোনালোকে অন কৰি লব আপোনালোকে ইয়াত দেখিবলৈ পাইছে এনেকুৱা ইন্টাৰফেস আহি যাব আপোনালোকে লগইন আর পাসওয়ার্ড শো হৈ যাব আপোনালোকে যেটো দি লগইন কৰিছিল পাসওয়ার্ডটো হেটো পাসওয়ার্ড আহি যাব মই পাসওয়ার্ডটো লৈ লৈছো আপোনালোকে ইয়াত এপ্লিকেশন আইডিটো দি দিব আৰু পাসওয়ার্ডটো যেটো দিছিল সেই পাসওয়ার্ডটো ইয়াত দি দিব দিয়াৰ পিছত আপোনালোকে সিম্পলি সাইন ইনত ক্লিক কৰি দিব দিয়াৰ পিছত আপোনালোকে দেখিবলৈ পাইছা এনেকুৱা ইন্টাৰফেস আহি যাব আপোনালোকে ইয়াত আপোনালোকে ডাউনলোড কৰিব পাৰিব ডাউনলোড এডমিট কাৰ্ড আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰিব পাব এইটো ইন্টাৰফেস আহি গৈছে আপোনালোকে ইয়াত ক্লিক কৰি দিব দিয়াৰ পিছত আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰি লব মই ইয়াত টিক মাৰ্ক কৰি দিছো দিয়াৰ পিছত ডিটেইলছত ক্লিক কৰাৰ পিছত ইয়াত ডাউনলোড ক্লিক কৰি দিছো দিয়াৰ লগে লগে ইয়াত দেখিবলৈ পাইছে এডমিট কাৰ্ডখন ডাউনলোড হ'ব এডমিট কাৰ্ডখন ডাউনলোড হৈ মই ডাউনলোড কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহি যাব পিডিএফ আহি যাব আপোনালোকে পিডিএফত ক্লিক কৰি দিব দিয়াৰ পিছত আপোনালোকে যেকোনো এটা ফাইল ক্লিক কৰি লব মই ডাউনলোড ফাইল ক্লিক কৰিছো কৰাৰ পিছত ইয়াত আপোনালোকে সেভত ক্লিক কৰি দিব দিয়াৰ লগে লগে আপোনাৰ পিডিএফ ফাইলটো সেভ হৈ যাব আপোনাৰ পৰীক্ষাৰ ডেটটো কিমান তাৰিখ এনে দিয়া আছে 1 তাৰিখত পৰীক্ষা হ'ব প্ৰিপৰ টাইম এটা আপোনাৰ 8:30 হ'ব আৰু গেট ক্লোজ টাইম এটাকে আপোনালোকৰ 9:30 গেটখন ক্লোজ কৰি দিয়া হ'ব আপোনালোকে ইয়াৰ আগত সোমাই যাব আজি ইমান লৈকে